নমস্কাৰ পুনৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ আমি কেনেকৈ এটা নতুন ইউটিউব চেনেল খুলিম আৰু সেই চেনেলটো ক্ৰিয়েট কৰি আমি কেনেকৈ তাত ভিডিঅ' আপলোড দিম আৰু সেই ভিডিঅ'সমূহৰ টাইটেলছ, থাম্বনেইলছ, ডিছক্ৰিপশ্যন, টেক্সট আমি সকলোখিনি লগাব শিকিছোঁ আৰু আমি আজি এইটো ভিডিঅ'ত শিকিম যে কেনেকৈ আপুনি এটা নতুন ইউটিউব চেনেল গ্ৰ' কৰিব পাৰিব। যদি বৰ্তমানেও আপুনি এটা ইউটিউব চেনেল খুলিব পৰা নাই তেনেহ'লে আপুনি আই বাটনত ক্লিক কৰি সেই ভিডিঅ'টো চাব আৰু চাই কিনে আপুনি নতুন ইউটিউব চেনেল খুলিব পাৰিব। তো আপোনালোকক আহছোঁ বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুনকৈ বনোৱা ইউটিউব চেনেলটো গ্ৰ' কৰিবৰ কাৰণে আমি কিছুমান ষ্টেপছ ফ'ল' কৰিব লাগিব আৰু সেই ষ্টেপকেইটা মই ডিটেইললি এটা এটাকৈ বুজাই দিম। আপুনি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু মন দি শুনিব এই পইণ্টকেইটা। আৰু এইসমূহ ষ্টেপ আপুনি ফ'ল' কৰি আপুনি নতুনকৈ খোলা ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনাৰ নতুন ইউটিউব চেনেলটো খোলাৰ আগতে আপুনি এটা নিচ ঠিক কৰিব, অৰ্থাৎ আপুনি যিটো বিষয়ত ভিডিঅ' দিব বিচাৰে সেইটোকে নিচ বুলি কোৱা হয়। যদি আপুনি ইউটিউব চেনেলটো খুলিছে আপুনি নিচ ঠিক কৰা নাই তেনেহ'লে বহুত দিগদাৰী হয়। যদি আপোনালোকে টেক চেনেল খুলিছে, যদি আপুনি ভ্লগিং ভিডিঅ' দিয়ে বা ভ্লগিং ভিডিঅ' খুলি আপুনি ট্ৰেভেলিং ভিডিঅ' দি আছে বা টেক্সট ভিডিঅ' দি আছে বা ছায়েন্স ভিডিঅ' দি আছে, তেনেকুৱা হ'লে যদি আপোনালোকে এনেকুৱা ভুল কৰে তেনেহ'লে আমাৰ চেনেলটো গ্ৰ' নকৰিব, মানে আমাৰ যিটো এলগৰিজম বুলি কয় সেইটো সম্পূৰ্ণ ডাউন হৈ যাব, কাৰণ ইউটিউবে আমাৰ চেনেলটো বষ্ট নকৰিব, মানে আগুৱাই লৈ নাযাব। প্ৰথমতে আপোনাৰ চেনেলৰ কাৰণে নিচটো ঠিক কৰিব, যিটো টপিকত আপুনি ইণ্টাৰেষ্ট, যিটো আপুনি ভাল লাগে, টেক ভিডিঅ', ভ্লগিং ভিডিঅ', আপুনি যিটো টপিকত ভাল পায়, মানে যিটো টপিক আপোনাক ভাল লাগে সেইটোতে আপুনি আপোনাৰ চেনেলটো ক্ৰিয়েট কৰক আৰু ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰক। আপোনালোকে বেলেগ বেলেগ ভিডিঅ' মিক্স নকৰিব। মিক্স কৰিলে আমাৰ মানে চেনেলৰ যিটো এনালিটিক্স, যিটো মানে এলগৰিজম সেইটো আমাৰ সম্পূৰ্ণ ডাউন হৈ যায়, মানে ৰিচ ডাউন হ'ব বুলি কয়, সেইটো আমাৰ বেয়া হৈ যায় আৰু আমাৰ ভিডিঅ'বিলাকত ভিউজ নাহে, ৰিচ নাহে। তেনেকৈ আমাৰ চেনেলবোৰ গ্ৰ' নহয় আৰু আপুনি যিটো টপিকত কমফৰ্টেবল সেইটো টপিকতে আপুনি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিব পাৰে। আৰু আপোনালোকে এটা কথা মন কৰিব যে আমাৰ মানুহখিনিয়ে মানে আপোনাৰ অডিয়েঞ্চখিনিয়ে কেনেধৰণৰ ভিডিঅ' ভাল পায়। টেক্সট, কুকিং, ভ্লগিং, আপুনি যিটো মানে ভাল পায় সেইটোত আপোনালোকে অলপ ফ'কাছ কৰিব আৰু ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিব। সেইবোৰ কৰিলেও আপোনাৰ চেনেলটো গ্ৰ' কৰাৰ মানে এটা চান্স থাকি যায়। আৰু আপোনাৰ ভিডিঅ'সমূহত থাম্বনেইলছ, টাইটেলছ, ডিছক্ৰিপশ্যন ভালকৈ লগাব, যাতে আপোনাৰ ভিডিঅ'সমূহ ৰেংক কৰাত সহায় হয়। আৰু যদি আপোনালোকে ভিডিঅ'ত থাম্বনেইলছ, ডিছক্ৰিপশ্যন, টেক্সট ভালকৈ মানে এড নকৰে তেনেহ'লে আপোনাৰ ভিডিঅ'টো ৰেংক নকৰিব আৰু আপোনাৰ চেনেল ডাউন হৈ যাব। আৰু বন্ধুসকল, যেতিয়া আপুনি এখন থাম্বনেইল বনায় সেই থাম্বনেইলখন এট্ৰেকশ্যন বনাব, যাতে কোনোবাই আপোনাৰ থাম্বনেইলখন দেখিলেই ভিডিঅ'টো চাবলৈ মন কৰে আৰু সেই থাম্বনেইলত ক্লিক কৰে। আৰু যিটো আপুনি টাইটেলছ এড কৰিব সেই টাইটেলছটো যাতে অলপ সহজে বুজি পোৱা যায়, যাতে শ্বৰ্ট হয়, বেছি দীঘল নহয়, সেইটোত মন দিব। শ্বৰ্টকৈ লিখিব টাইটেলছটো আৰু যিটো মানে টাইটেলছ দিব অলপ সহজতে বুজি পোৱা ধৰণৰ দিব, যাতে মানে এবাৰতে পঢ়িলে বুজি পায় তেনেকুৱা ধৰণৰ দিব। আৰু ডিছক্ৰিপশ্যনত আপোনালোকে এইবোৰ দিব পাৰে, আপোনাৰ ভিডিঅ'টো কি টপিকত হয়, আপুনি ভিডিঅ'টোত কি কৈছে সেই বিষয়ে অলপ 2-3 লাইন লিখি দিব পাৰে আৰু তাত টেগ আৰু হেছটেগ ব্যৱহাৰ কৰিব, যাতে আমাৰ ভিডিঅ'সমূহ ৰেংক কৰাত সহায় হয়। আৰু মই এটা কথা লক্ষ্য কৰোঁ, আমাৰ অসমৰ প্ৰায়ভাগ ইউটিউবাৰে মানে এটা ইউটিউব চেনেল খোলে তাতে উল্টা ভিডিঅ'বিলাক দিয়ে। আজি ভ্লগ দিয়ে, কালি টেকনিকেল দিয়ে, কালি ষ্টেটাছ দিয়ে, কালি কিবা নিউজ দিব, এনেকৈ মানে কিবা হাবি চাবি দিয়ে আৰু যিবোৰ মানে টাইটেলছ দিয়ে সেইবোৰ ইমান দীঘল আৰু এনেকৈ মানে উল্টা দিয়ে, মানে লিখে কিবা ভিডিঅ'টোত থাকে কিবা, থাম্বনেইলত দিয়ে কিবা, ভিডিঅ'টোত থাকে কিবা। তো এনেকুৱা নকৰিব। এনেকুৱা কৰিলে ইউটিউবে আপোনাৰ একাউণ্টটো ব্লকো কৰিব পাৰে। যদি কাৰোবাই যদি কাৰোবাই আপোনাৰ ভিডিঅ'ত ৰিপৰ্ট মাৰে তেনেহ'লে আপোনাৰ সেই ভিডিঅ'টো ৰিমুভ হৈ যাব, লগতে আপোনাৰ একাউণ্টটো ডিলিট হৈ যাব পাৰে। তো আপুনি এইবিলাক ভুল নকৰিব। যিহেতু আপুনি এটা ইউটিউব চেনেল খুলিছে, কিবা এটা দেখুৱাব নাইবা কিবা এটা শিকাবলৈ আপুনি নিশ্চয় ইউটিউব চেনেলটো খুলিছে, আপুনি সেইটোতে ফ'কাছ কৰিব। যদি কেতিয়াবা নিউজ দিয়ে, কেতিয়াবা টেকনিকেল দিয়ে, কেতিয়াবা ভ্লগ দিয়ে, এনেকৈ আপোনাৰ চেনেলটো ডেড হৈ যাব, আপুনি গ্ৰ' কৰিব নোৱাৰিব। যিহেতু আপোনাৰ ইউটিউব চেনেলটো নতুন আৰু আপুনি সেই চেনেলটো গ্ৰ' কৰিবৰ কাৰণে আমি কিছুমান ষ্টেপছ ফ'ল' কৰিম আৰু আপোনালোকে এইটো কথা বেছি মন দিব। আৰু গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এইটোৱেই। আৰু আপোনালোকে টেক্সট বা ডিছক্ৰিপশ্যনত ভালকৈ একো এড নকৰিলেও, যদি আপোনালোকে নকৰি এইটো ষ্টেপ ফ'ল' কৰে তেনেহ'লে 100% চিয়'ৰ আপোনাৰ চেনেল গ্ৰ' কৰিব। আৰু মই কৈছোঁ কি যে আপুনি ভালকৈ শুনিব, যদি আপুনি সপ্তাহত লং ভিডিঅ' 2টা
আৰু শ্বৰ্ট ভিডিঅ' ডেইলি দিয়ে নাইবা এদিন গেপ দিলেও মানে এদিন এৰি এদিন শ্বৰ্ট ভিডিঅ' দিলেও আপোনাৰ চেনেলটো গ্ৰ' কৰিব আজি ভিউজ নাই পৰহি দিনা দিলে সিদিনাও নাই একো নাই এনেকৈ দুটা এটা এনেকৈ ভিউজ আহিব দুটাৰ পৰা 10টাৰ পৰা 100 পৰা হাজাৰৰ পৰা লাখ এনেকৈ ভিউজ যাব টেনশ্যন নল'ব এনেকৈ প্ৰায়ভাগৰে ষ্টাৰ্টিঙত ভিউজ নাথাকে আপোনালোকে ডিম্পু বৰুৱাক চাব পাৰে তেওঁলোকৰ মানে তাহাঁতৰো ভিউজ নাছিলে ষ্টাৰ্টিঙত বৰ্তমান সময়তহে তেওঁলোকে ভাইৰেল হৈছে 7 বছৰ নে 8 বছৰ এনেকৈ কষ্ট কৰাৰ পিছতহে তেওঁলোকে ফল পাইছে তো আপোনালোকেও এনেকৈ কষ্ট কৰি থাকিব যে ভিউজ নাই বুলি বাদ নিদিব এনেকৈ লাগি থাকিব এদিন নহয় এদিন নিশ্চয় ইয়াৰ ফল পাব আৰু আপোনাৰ চেনেলৰ লং ভিডিঅ' এণ্ড শ্বৰ্ট ভিডিঅ' দুয়োটাই দিয়া কৰক কাৰণ বৰ্তমান সময়ত শ্বৰ্ট ভিডিঅ'বোৰ বৰকৈ ট্ৰেণ্ডিঙত চলি আছে যিসকলে শ্বৰ্ট ভিডিঅ' দিয়ে সেইসকলৰ প্ৰায়ভাগৰে ভিউজ বহুত বেছি আহে আৰু আপোনালোকেও শ্বৰ্ট ভিডিঅ' দিব পাৰে আৰু দি আপোনাৰ চেনেলটো গ্ৰ' কৰিব পাৰে আৰু শ্বৰ্ট ভিডিঅ' ভাইৰেল কৰাটো আজিকালি বহুত সহজ হৈ পৰিছে কাৰণ আপোনালোকে দেখি পায় আপোনালোকে নিশ্চয় দেখা পায়ে আছে শ্বৰ্ট ভিডিঅ'বোৰ বহুত বেছি ট্ৰেণ্ডিঙত যায় আৰু প্ৰায়ভাগেই শ্বৰ্ট ভিডিঅ'ই বনোৱা কৰিছে আপোনালোকে সপ্তাহত কমেও 5টাকৈ শ্বৰ্ট ভিডিঅ' দিব আৰু সপ্তাহত লং ভিডিঅ' পাৰিলে 2টাকৈ দিব যাতে অলপ ইনফৰ্মেটিভ ভিডিঅ' হয় সেইটো আপোনালোকে গুৰুত্ব দিব আৰু বন্ধুসকল এনেকৈ আমি যিবোৰ ষ্টেপ মানে আমি এনেকৈ ভিডিঅ' দি থাকোঁ সপ্তাহৰ মূৰত ডেইলি পাৰিলেতো ডেইলি শ্বৰ্ট ভিডিঅ' দিলে ভাল আৰু লং ভিডিঅ' পাৰিলে 2টাকৈ দিব তো এনেকৈ আমি যাই থাকিলে বা এনেকৈ আপলোড দি থাকিলে সপ্তাহৰ মূৰত আমাৰ চেনেলটো গ্ৰ' কৰাত সহায় কৰিব বা সহায় হ'ব যিহেতু আপুনি এটা নতুন ইউটিউব চেনেল খুলিছে আপুনি সদায় কনচিষ্টেণ্ট থাকিব লাগিব আপুনি এটা ভিডিঅ' দিছে 10টা ভিডিঅ' দিছে আপোনালোকে ভিউজ হোৱা নাই আৰু তেনেকৈ যদি আপোনালোকে এৰি দিয়ে বা ডিমোটিভেট হৈ যায় তো এনেকৈ হ'লে আপুনি ইউটিউব চেনেল গ্ৰ' কৰিব নোৱাৰিব গ্ৰ' কৰাটো দূৰৰে কথা আপুনি কেতিয়াও ইউটিউবত ছাকচেছ হ'ব নোৱাৰিব কাৰণ ইউটিউবত ছাকচেছ হ'বৰ কাৰণে আপুনি সদায় কনচিষ্টেণ্ট থাকিব লাগিব ধৈৰ্য ধৰিব লাগিব কাৰণ ইউটিউবত ছাকচেছ হ'বৰ কাৰণে বহুতো সময় লাগে আৰু যদি বন্ধুসকল আপোনালোকে নিয়মসমূহ মানি চলে তেনেহ'লে বেছি সময় নালাগে আপোনালোকে 1 বছৰ কিয় এমাহতে আপোনাৰ চেনেল গ্ৰ' কৰিব পাৰিব আৰু মনিটাইজো কৰিব পাৰিব আৰু আপোনালোকে দেখিছে প্ৰায়ভাগেই ইউটিউবত আহে 10টা 20টা 2টা 3টা এনেকৈ ভিউজ আহে আৰু অহাৰ পিছত কি হয় এদিন দুদিন পিছতে মানে ইউটিউব চেনেল এৰি দিয়ে আৰু এনেকৈ সম্পূৰ্ণ ইউটিউব জাৰ্নি মানে শেষ হৈ যায় তো এইটো ভুল নকৰিব আপোনালোকে কণ্টিনিউ লাগি থাকিব 1টা 2টা এনেকৈ ভিউজ আহিব পাছত এইটো সংখ্যাটো লাহে লাহেকৈ বাঢ়ি যাব আৰু আপোনাৰ চেনেলটো বহুত বেছি গ্ৰ' কৰিব তো নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক সময় দিয়ক আৰু এনেকৈ আপোনালোকে ইউটিউব চেনেল গ্ৰ' কৰিব পাৰিব যদি মোৰ ভিডিঅ'টো আপোনাক অকণমান হ'লেও সহায় কৰা যেন লাগিছে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব লগতে কমেণ্টত আপোনাৰ চেনেলৰ নাম লিখিব আৰু মই সেই চেনেলটো চাই দিবলৈ চেষ্টা কৰিম আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ইয়াত আসাম ক্ৰিয়েটৰ ছাপোৰ্ট হিচাপে মই ইয়াত আছোঁ আৰু আপোনালোকৰ যি অসুবিধা হয় মোক কমেণ্ট কৰি জনাব পাৰে আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত